তো বন্ধু বান্ধৱীসকল সিৰিয়েল মৰিচিকাৰ আজিৰ খণ্ডটি চাবলৈ বহুতেই বেছি ভাল লাগিব কিয়নো আপোনালোকে আজিৰ খণ্ডটিত দেখিবলৈ পাব আজি কস্তুৰে বেদান্তই জীয়েকজনীক তেনেকৈ কৰি থকাৰ কাৰণে বহুত বেছি মনত আঘাত পায় আৰু লগতে কস্তুৰে কয় যে আপুনি এনেকৈ নাথাকিব আৰু লগতে আপোনাৰ ছোৱালী বৰ্তমান আৰু যাৰ কাৰণে আপুনি এনেকৈ যদি থাকে তেতিয়া হলে ছোৱালীজনীয়ে কান্দি থাকিব সদায় আৰু লগতে মই আঘাত পোৱা ছোৱালীজনী দেখিব নোৱাৰো তো সেইটো কথা এতিয়া কোৱাৰ পিছত কস্তুৰী বেদান্তই বহুত বেছি খঙত ক'ব যে এতিয়া মই কোনো চাকৰ নহয় যে এনেকৈ থাকিম আৰু লগতে কেতিয়া মা বলিব লগতে কেতিয়া মই এইখন পৃথিৱীৰ পৰা যাব পাৰিম তো সেইবোৰ কথা এতিয়া ক'ব বেদান্ত তো তেনেকুৱা আপোনালোকে আজিৰ খণ্ডটিত দেখিবলৈ পাব আৰু আনফালে আপোনালোকে আজিৰ খণ্ডটিতে দেখিবলৈ পাব আজি বেদান্তক এতিয়া বিদিশাই বহুত বেছি থ্যাংক ইউ দিব আৰু লগতে নিজৰ দাদাজন হৈ যি এতিয়া পিস্তলেদি শুট কৰিবলৈ বিচাৰিছিল কিন্তু যদি বেদান্তই ঠিক সময়ত নাহিলহেঁতেন তেতিয়াহ'লে বিদিশাক চাগে শুট কৰি দিলেহেঁতেন তো তাৰ কাৰণে এতিয়া থ্যাংক ইউ ক'ব বেদান্তক তো তেনেকুৱা আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব আৰু আনফালে আপোনালোকে আজিৰ খণ্ডটিতে দেখিবলৈ পাব ৰূপমৰ কথাটো তেতিয়া দেউতাকে মান্তি হয় আৰু লগতে অতি সোনকালে এতিয়া দিগন্তহঁতৰ ঘৰলৈ যি ৰূপমৰ দেউতাকে আহিব সেইটো কথা এতিয়া ৰূপমক ক'ব আৰু লগতে সকলোবোৰ যা যোগাৰ কৰিবলৈ ক'ব ৰূপমক তো তেনেকুৱা আপোনালোকে আজিৰ খণ্ডটিত দেখিবলৈ পাব আৰু যোৱাটি খণ্ডত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছিল কেনেকৈ এতিয়া বেদান্তৰ সেই ছবিখন চিনি পাইছিল দোকানী এজনে আৰু যাৰ কাৰণে সেইটো পুলিচজনক কৈ দিয়ে সেই মানুহজনে আৰু লগতে কৈ দিয়াৰ পিছত এতিয়া বেদান্তৰ সকলোবোৰ ঠিকনা পোৱা আপোনালোকে আজিৰ খণ্ডটিত দেখিবলৈ পাব আৰু কোনে কোনে এই ধাৰাবাহিকখন চাই ভাল পোৱা তেওঁলোকে এটা ভিডিঅ'টোত লাইক কৰি যাবা আৰু লগতে এই চেনেলটো সাবস্ক্ৰাইব কৰি দিবা কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰৰ আপডেটে এই চেনেলটোত আহি থাকে ধন্যবাদ জয় আই অসম অসমবাসীলৈ মই মৰম যাচিলো অসমৰ সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চব জয় আই অসম